हेलो दोस्तों स्वागतम जानाइছো মোৰ অন্য এটা ব্লগৰ মাজলে তো আজি গৰু বিহু হয় আৰু মোৰ ফেলপা সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনালো তো এতিয়া ৰাতিপুৱা প্ৰায় 6টা বাজিছে হে মই এতিয়া আমাৰ গাঁৱৰ যোনখন বিল আছিল সেই বিলখনত আহি পেলাই পাইছো বিল মানে এয়া আগতে এখন বহুত ডাঙৰ বিল আছিল চাব পাৰে এতিয়া বিলখন ৰিপেয়াৰ কৰি দুটা ডাঙৰ ডাঙৰ ফিচাৰী বনাইছে তো মই ইয়াত পাছো যে ইয়াত আমাৰ গৰু কিজনী গা ধুৱাব পাৰি নে নাই চাবলৈ আহিছো তো ইয়াতে অকন পিছত মোৰ লগৰ গৰুকিটা খতি আহিম ইয়াতে গা ধুমি আৰু তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক আপোনালোকে গম পাব যে বহাগ বিহুত আমি গৰু গা ধুৱালে কেনেদৰে নিয়ম কৰো বা কি কৰিব লাগে কেনেদৰে ধুনিয়াকে আমি গাঁৱত গৰু গা ধুৱাও আপোনালোকে ধুনিয়াকে চাই থাকক গম পাব সেই সকলোখিনি কথা তো চাওক এই ফিচাৰীটো দুইটা মাজতে ধুনিয়াকে ভাল দলং এখন দি দিছে তো আপোনালোকে চাই থাকক And I've been chillin', watching the ocean with you, baby up with a slow motion crew, and we up. दोस्तों एया आमार एडाल सात बना हो गसे आरो इতিয়া एफिले साक सात बनाय আছে एया सातत आमी अकन बिसत बेंगेना लाउ तारसत थेकेरा खुमाम तो साक एया सात बनाय আছে एया आमा घर डांगरजनी को उठिसे है इতিয়া तो दोस्तों एया साक माखियती হয় মই ঘৰৰ ওচৰৰ পৰা মাখিয়তি আনিছো যেহেতু আজি গৰু বিহু গৰুক এছাৰি বা লেচিকনি দি মাৰিবলে নেপায় আৰু যদি খেৰক যদি মাৰিব লগিয়া হয় এয়া মাখিয়তি দিয়ে মাৰিব লাগে তো খেৰক চাও আমি গা ধোৱা টাইমত কেনেদৰে মাখিয়তি দি মাৰো চাওক दोस्तों गरुकिटाक आमी माह हालधि खानी गा धोৱাৰ আগত খেহতক पानी ढाली पेला धुनिया जेने तेने पानी ढाली पेला पवित्र কৰি ল'ব লাগে যেহেতু মাহ হালধি বহুত পবিত্ৰ হয় এয়া চাওক আমি গৰু আনি পেলা পুখুৰীত পাছো হি খেহতক পানী ঢালি পেলা এনে নিয়মটো কৰি থম তাৰ পাছত আমি মাহ হালধি খানি বিলত গা ধোৱাবলৈ লৈ যাম I'm not a saint, you're mad. Your sugar coated doll is not so pure, my bad. दोस्तों आमार या साक बेंगेना तासत लाउ थेकेरा सेकेरा या सब काटा হৈ গল এতিয়া আমি গৰুক মাহ হালধি লগাম গো ইয়া পিন্ধাই আছে ধুনিয়াকে दोस्तों या आमार गरुक हालधि माह हालधि धुनियाके खानी আছে तो साक या आमी खानी दिसो धुनियाके या आउ आमार पिंकुको खानी आछो एतु साक ताको धुनियाके खानी दिसो बगरा बगरा गा आरो आमी सागली किजनीको धुनियाके खानी दिम तार पिছত सबके गा धुवाबले লৈ যাম এতিয়া दोस्तों या आमी बिल पाइ गलो हे गरु गा धुवाबले आइसे साक बहुत गरु হৈছে आरो रातिपा आरो गरु आसिले এতিয়া गरु অলপ কমিছে হে तो दोस्तों या साक सबे गा धुइ আছে খুব ধুনিয়াকে गा ধুৱাই আছে तो एया साक खूब ভালদৰে গা ধুৱাইছে ৰাতিপা অকন আমাৰ আহা দেৰি হ'ল নহলে গোটেখিনি দিছ ভালদৰে দুখাব পাৰিলো হতি I'm not a saint, you're mad. Your sugar coated doll is not so pure, my bad. I don't give a you're stepping on me and they call my mama touch you better than that. You're mad, I guess. दोस्तों আমাৰ এটা গৰু গা ধোৱা হৈ গল আৰু যি গৰু গা ধোৱাৰ পিছত কিবা লাউ খা বেঙেনা খাইবিলাক কয় আমি সকলোখিনি কৰিলো তাৰ পিছত এতিয়া আমি গৰুখিনি আমি ঘৰত থৈ পেলা আকো আহিম গৰু গা আমি গা ধুবলৈ আহিম আকো दोस्तों जेहेतु गरुक एसारिबा लेसुकनि दि मारिब नापाय हेकने साक एडाल माखि थै एडाल दि एनेके मारिब लागे खूब भालदरे दोस्तों इতিয়া আমাৰ সকলো গৰু আমাৰ গা ধোৱা হৈ গল আৰু গৰুক আমি যি মাহ হালধি ঘৌ সেই মাহ হালধিখিনি আমিও আমাৰ শৰীৰত লগাব লাগে তেতিয়া আমি জানো যে কোৱা মতে ভাল বুলে হেয়া মাহ হালধিখিনি বাছি যোৱা মাহ হালধিখিনি লগোৱাটো তাৰ পিছত আমি গৰু গা ধোৱা হৈ গল আৰু গধুলাকে আমি গৰুক ধুনিয়াকে খেৰ তাছ আৰু হুল গছ লৈ পেলাই খেতক জ্বলাই কৰি ধুনিয়াকে নতুন বিচনীয়া বিচি পেলাই সেই ধোৱাখিনি আমি দিও তাৰ পিছত আৰু এতিয়া খেৰক পিঠা চিঠা খোৱা হয় আৰু সকলে এতিয়া আমাৰ গৰু গা ধোৱা কৰাৰ পিছত ধলক বিশেষকৈ বয়সস্থ সকল খেতি সবে নামঘৰত যায় তাৰপিছত আৰু আমিও যাওঁ নামঘৰত বা আৰু এতিয়া সকলোখিনি কাম কৰি হৈছে এতিয়া আমি ধুনিয়াকে গোটেখিনি আমাৰ লগৰ গোটেখিনি মিলি এতিয়া ধুনিয়াকে ৰাতিপুৱা যিকিটা আমি পুখুৰী দেখুৱাইছিল সেই পুখুৰীকিটা এতিয়া খুব ভালদৰে গা ধুম তো
দোস্ত আমি এতিয়া গা ধুই আছো খুব ভাল লাগিছে আৰু বহুতেই আছিলে গা ধুই আছিলে এতিয়া ধৰি লওক অকণ দেৰি হ'ল কাৰণে খাই চবে গুচি গ'ল আৰু চবে মাহ হালধি চালধি ভৰিলে আৰু গৰু চৰুবিলাক ইয়াতে গা ধুই আছিলে অকণ লেতেৰা হ'ল যদিও কথা নাই বিহু বুলি আৰু চবে ধুইছে লেতেৰা দোস্ত এতিয়া প্ৰায় আধা ঘণ্টা মানে হ'ল আমি গা ধুইয়ে আছো চবে আৰু মানুহ আৰু আহিব এতিয়া আহি আছে লাহে লাহে তো দোস্ত ভিডিঅ'টো ইমানে আছিলে আমাৰ গা চা ধুই হৈ গ'ল এতিয়া আমি ঘৰ যাম আৰু তো ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে পাৰিলে অকণ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব